বিষাক্ত হ্ৰদৰ পানী খাই অচেতন হৈ পৰিছে। মই প্ৰথমে অমৃত স্পৰ্শ কৰি বিঘ্নাশ কৰি মোৰ লগৰীয়া গোপপালসকলক চেতন কৰাই লওঁ। উঠা সখীসকল। সখীসকল, তোমালোকে এই হ্ৰদত কি আছে নাজানা, সেইবাবেহে তোমালোকৰ এনে অৱস্থা হৈছিল। এই হ্ৰদত এটা প্ৰকাণ্ডকালী নাগে বাস কৰি আছে। ইয়াৰ বিষ বহ্নি পানীত মিশ্ৰিত হোৱাত পানীহে নালাগে, পাৰৰ তৰুলতা পৰ্যন্ত নিশেষ হৈ গৈছে। সেয়েহে ইয়াৰ প্ৰতিকাৰৰ হেতু শ্ৰীকৃষ্ণৰ যে আগ্ৰহৰ হৈছে। মাত্ৰ তোমালোকে ৰংগমনেৰে চাই থাকা আৰু ভাতৃ মংগল কামনা কৰিবা।
পাতি স্বামীৰ জীৱন ভিক্ষা কৰিছোঁ। প্ৰাণনাথ, দয়া কৰি স্বামীৰ প্ৰাণ ৰক্ষা কৰক। সুৰজাতি নাজানি কৰিব স্তুতি মিনতি। হে প্ৰভু, স্বামীৰ অপৰাধ মাৰ্জনা কৰক। নাগপত্নীসকল, তোমালোকৰ ভক্তিত মই তুষ্ট হ'লো। তোমালোকৰ স্বামীৰ মই প্ৰাণ বিনাশ নকৰিলোঁ, দানহে দিলোঁ। কিন্তু শুনা কালি, তুমি এই হ্ৰদ ত্যাগ কৰি পুত্ৰ পত্নীসহ ৰমণক দিবলৈ গমন কৰা। ভাল প্ৰভু, আপোনাৰ আজ্ঞা শিৰোধাৰ্য, কিন্তু গৰুৰ পক্ষীৰাজৰ অত্যাচাৰ অতি ভয়ানক। সেই বিষয়ে কোনো চিন্তা নকৰিবা। তোমাৰ মস্তকত মোৰ পদচিহ্ন চিৰদিনৰ বাবে অংকিত হৈ থাকিব। আমাৰ বাক্যে গৰুৰ অপক্ষীৰাজে কোনো অনিষ্ট কৰিব নোৱাৰে। গতিকে সোনকালে ইয়াৰ পৰা যাত্ৰা কৰা।